নমস্কাৰ সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ দেই। এয়া মানে পেহীহঁতৰ ঘৰলৈ দ্বিতীয় দিনাখন গৈছিলোঁ, সকাম আছিলে সেইদিনাখন। তাৰ আগদিনাখন যোৱা ভিডিঅ'টো আপোনালোকক দেখাইছিলোঁৱে, খবৰ ল'ব গৈছিলোঁ। আৰু এয়া নেক্সট দিনাখন মানে সকাম আছিলে যে তালৈকে গৈছিলোঁ আমি। আবেলি সময় গৈছোঁ দেই, স্কুলৰ পৰা আহি কৰি মানে আৰু মা মই ওলাই কৰি ধুনীয়াকৈ আহিছোঁ বাৰু। এয়া আহোঁতে মানে এয়া মানে দেখিছে নহয় গাঁওখনৰ 3টা নামঘৰ আছে মানে। এইটো বৰনামঘৰ, সেইটো মাজু নামঘৰ আৰু সিফালে এটা আছে বাৰু। তাৰপিছত এয়া গাঁৱত মানে নতুনকৈ মানে গাঁৱত এয়া নতুনকৈ ট্ৰেন্সফৰ্মাৰ বহাইছে মানে, তাকো অকণমান আপোনালোকক দেখাই দিছোঁ আৰু। তাৰপিছত ল'ৰাটো মানে নাচি বাগি গৈ আছে মানে, এই মানুহঘৰ মানে ওচৰৰ মানুহঘৰে মানে গান লগাই আছিল যে, সেই গান শুনি শুনি মানে এয়া গৈ আছে। তাকে মানে আইতাকে কৈছে আৰু ভালকৈ যোৱা, পিটন দিম নহ'লে, এনেকৈ কৈছে। সি মানে কি ক'ব আৰু। তাৰপিছত এয়া গৈ আছোঁ মানে পেহীহঁতৰ ঘৰলৈ আৰু। বাটটো দেখিছেনে ইমান ধুনীয়া চাফা কৰি থৈ দিছে নহয়, মানে ওচৰৰ মানুহকেইঘৰ মানে সাৰা পোচা কৰি থৈ দিয়ে যে, এনেকৈ থৈলে দেখিবলৈও ভাল লাগে দিয়কচোন। আৰু ল'ৰাটো মানে একদম দৌৰি ঢাপৰি যাবলৈ বুজিছেনে, মানে কি হয় এই ওচৰৰ মানে পোৱালি কেইটামান আছে, সিহঁতে মানে দৌৰা ঢাপৰা কৰি আছে যে, সিহঁতক দেখি মানে দৌৰিব লৈছে। মই তাকে মানে নাযাবিচোন, পিটন দিম এনেকৈ কৈ আছোঁ, একদম কথা নুশুনে। তাৰপিছত পেহীহঁতৰ ঘৰত আহি পেলাই ভিতৰত সোমালোঁ, অলপ দেৰি কথা চথা পাতিলোঁ। তাৰপাছত পেহীহঁতৰ মানে পেহাৰ মানে বায়েকহঁত আহিছে যে, আমাক মানে হেৰি দিছে আৰু খাবলৈ, কোমল চাউল নহয় ভজা চাউল আৰু এয়া দৈ এনেকৈ বুনিয়া দিছে বাৰু। তাৰপিছত ল'ৰাটোৱে খালেই, তাকে বোলো অকণমান খোৱাটোকো অকণমান দেখাওঁ, যিহেতু মোৰ ভিডিঅ'বোৰত মানে খোৱা বোৱাখিনি নেদেখুৱাওৱে নহয়, আৰু কৰিবলৈও ভাল নালাগে। আৰু বিয়া সভাহে মানে দেখাবলৈ মানে ভাল নালাগে যে, সেইটো কাৰণে দেই আজি মানে অলপ দেখাই দিছোঁ আৰু। ল'ৰাটোৱে মানে মোক মানে সানি দিব লৈছে, মিঠৈখিনি মানে অকণমান টান যে, সি নোৱাৰে মানে, সেইটো কাৰণে মই মানে আকৌ হেৰি কৰি দিছোঁ, সানি দিছোঁ তাক। তাৰপিছত খাবলৈ দিছোঁ আৰু এয়া খাইছোঁ দেই। মই মানে ইমান এটা জলপান ভাল নাপাওঁ, আপোনালোকে ভাল পায়নে বাৰু? কিন্তু ল'ৰাটোৱে মানে খাই ভাল পায়। মই মানে আগতে নাখাওঁৱে জলপান চলপান, এতিয়া বাৰু খোৱা হৈছোঁ আৰু অকণ অকণকৈ, চব খাব জানিব লাগিব নহয় জানো। তাৰপিছত খাইছোঁ আৰু। আপোনালোকৰ খবৰ খাতি ভালনে জনাব। তাৰপিছত মাকো অলপ দেখাই দিছোঁ আৰু, মাও খাই আছে। ওচৰতে মানে মানুহ এখিনিমান আছে, কথা পাতি আছে। বৌহঁত খুৰীহঁত এনেকৈ আছে আৰু, তেওঁলোকে কথা পাতি আছে, আমি বাৰু খাই আছোঁ। ভিতৰতে দিছে। তাৰপিছত খাই কৰি হ'ল, এয়া ৰভাখন তৰি থৈছে যে, তাৰপাছত ৰাতিলৈ মানে পৰ্বটো ৰাতিলৈ কৰিছে মানে, ভাতটো মানে ৰাতিলৈ খুৱাব, ভোজ ভাতটো। এয়া আইতাসকলে মানে চব্জিবিলাক কাটি আছে, তাকো অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। সেয়া তাকে বৰষুণ চৰষুণ নাই যে, সেয়া কথা পাতি আছে মানে, বোলে এনেকৈ কৈছে আৰু, এই বৰমাজনীয়ে কৈছে আৰু, জাতিলাও এজোপা হৈছে ইমান ধুনীয়া বোলে, ফুলিছে আৰু কলি পেলাইছে, কিন্তু সেয়া নৰখে মানে কলিবোৰ। মই কৈছোঁ বৰষুণ চৰষুণ দিয়া নাই যে, সেইটো কাৰণে মানে ৰখিবলৈ মানে ৰখা নাই মানে বস্তুবোৰ। একো নাই বাৰু, বৰষুণ আহিলে ৰখিবই ন। আৰু এয়া ৰাতি মানে ভোজটো খালোঁ দেই, ভালকৈ কৰাই নহ'ল, গম পাইছেনে বাৰু।